আজিৰ ভিডিঅ'ত আপোনালোকৰ খালি বেনিফিট লৈ আহিছো। ইয়াত মোৰ একো বেনিফিট নাথাকে। আপোনালোকে যদি ভিডিঅ'টো চাই আপোনালোকৰ সম্পূৰ্ণভাৱে বেনিফিট থাকিব। মই কৈ দিছো শুনক। খালি মানে কি আছে, ইউটিউবত খালি ভিডিঅ' আপোনালোকে এটা পাছত এটা চাই থাকে, তাত কোনো বেনিফিট নাই। বেনিফিট আপোনালোকে তেতিয়া পাব যেতিয়া আপোনালোকে গোটেই ভিডিঅ'টো চাব আৰু মই কম কি ধৰণে আপোনালোকে বেনিফিট পাব। আৰু গতিকে স্কিপ নকৰিব, কেলেকি আপোনালোকৰ এটা বেয়া অভ্যাস আছে, স্কিপ খুব কৰে। সেইকাৰণে গোটেইখিনি প্ৰডাক্টতো আপোনালোকে বহুতে মানে সস্তাত পাব। আপোনালোকে যিকোনো অনলাইন প্লেটফৰ্মৰ লগত কম্পেয়াৰ কৰি ল'ব। গোটেইখিনি যিমান আইটেম আছে মই প্ৰায়খিনি যিমান পাৰোঁ আপোনালোকক গোটেইখিনি মাৰ্কেটৰ লগত কম্পেয়াৰ কৰি মেলি মই ৰেটখিনি দিম। আৰু আজিৰ যোনটো ৰেট দিম একদম মানে আজিলৈকে এইখিনি ৰেটত মই একচুৱেলি এইবিলাক কালেকশ্যন আনাই, নতুন কালেকশ্যন আহিছে আৰু আপোনালোকৰ কাৰণে লৈ আহিছোঁ একদম মানে অফাৰত। বছৰটোৰ প্ৰথম মানে একদম পুৰা ধামাকা অফাৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে গোটেইখিনি প্ৰডাক্ট চাব। আৰু এতিয়া যিহেতু আপোনালোকৰ ৱেডিং ছিজন চলি আছে, গতিকে বিয়াবিলাকত পিন্ধিবৰ কাৰণে খুবেই কমফৰ্টেবল আৰু বহুতে মানে মিনিমাম প্ৰাইজত আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তো ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপোনালোকৰ কাৰণে লৈ আহিছোঁ টচ কটনতে একদম প্ৰিমিয়াম এটা আইটেম। আৰু প্ৰাইচো আপোনালোকক মই গোটেইখিনিৰে প্ৰাইচ আজি মেনশ্যন কৰি যাম। আগতে কালেকশ্যনটো চাই লওক। খুব ধুনীয়া কালেকশ্যন হয় আৰু একদম কমফৰ্টেবল চফ্ট মেটেৰিয়েল আছে। মাজটোত আপোনালোকৰ মাল্টি বুটাত থাকিব, একদম মিহি মিহিকৈ সৰুকৈ বুটা থাকিব। এইটো আপোনাৰ চাদৰৰ পাৰিখন থাকিব আৰু লগতে মেখেলাটোও দেখুৱাই দিছোঁ। এইটো মেখেলাখন থাকিব, মেখেলা ইমানলৈকে ফুল থাকিব, গোটেইটো খোলা নাই আৰু মই দিয়ক খুলি দেখুৱাই দিছোঁ। এইটো মেখেলাখন থাকিব আৰু লগতে এইটো আহিব আপোনাৰ ব্লাউজ পিচ। আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ জাষ্ট আপোনালোকৰ 590। আপোনালোকে গোটেইখিনিয়ে ভালকৈ চাই ল'ব। গোটেইখিনিতে আপোনালোকক আজি মানে অনলাইন মাৰ্কেটতকৈও বহুত সস্তাত দিম। আৰু বছৰৰ প্ৰথমটো বুলি আপোনালোকৰ কাৰণে একদম মানে পুৰা বিগেষ্ট অফাৰ লৈ আহিছোঁ। আৰু লগতে কালাৰখিনি আপোনালোকে চাই লওক, বহুতে ধুনীয়া ধুনীয়া কালাৰ পাই যাব। আৰু প্ৰাইচ জাষ্ট 590। আৰু লগতে এটা কথা কৈ দিওঁ, যোনবিলাক আপোনালোকে যদি ভাবে অৰ্ডাৰ কৰিম বুলি, লগালগ অৰ্ডাৰ কৰি দিব, কেলেকি ভাবি নাথাকিব। আমাৰ লগত মানে কি আছে, অনলাইন চেলাৰ, হ'লচেলাৰ, ৰিটেইলাৰ চব মানে ইনক্লুডিং আছে। গতিকে যোনে যোনে ভাবিছে যে এক পিচ ল'ম, তেওঁলোকেও কল কৰিব পাৰে। আৰু যোনলোকে যাক মানে কোৱান্টিটিত লাগে, তেওঁলোকেও আমাৰ পৰা হ'লচেলত ল'ব পাৰিব। গতিকে ৰৈ নাথাকিব, ভাবি নাথাকিব, যিমান সোনকালে পাৰে অৰ্ডাৰ প্লেচ কৰিব। আজি এই যোৰাবিলাক লৈ আহিছোঁ জাষ্ট 590কে। আপোনালোকে লাগিলে যিকোনো প্লেটফৰ্মতে চাই ল'ব, আমাতকৈ সস্তাত কোনো দিব নোৱাৰে। একদম 590 কালাৰ আৰু পাই যাব। কাকবাই লাগিলে আপোনালোকে হোৱাটছআপ কৰিব, গোটেইখিনি কালাৰ দি দিম। আৰু এতিয়া মই জাষ্ট 6টা কালাৰ দেখুৱাই দিছোঁ অনলি 590। আৰু নেক্সট আইটেম টচতে অলপ হেভি আইটেম লৈ আহিছোঁ। এইটো টচ কটনতে থাকিব, লগতে চিলভাৰ গুণাৰ কাম কৰা, খুবেই ধুনীয়া কালেকশ্যন হয়। পিচটো চক কালাৰটো কিমান ধুনীয়া লাগিছে। আৰু লগতে যোনটো ৱৰ্ক কৰা আছে চিলভাৰ গুণাৰ, খুবেই ধুনীয়া, একদম ইউনিক ডিজাইনৰ হয়। ইয়াৰ প্ৰাইচ একচুৱেলি কি আছে, মাৰ্কেটত 1050 পৰা লৈ 1250লৈকে বিক্ৰী হয়। আৰু আমি জাষ্ট আপোনালোকৰ কাৰণে লৈ আহিছোঁ অনলি 750। মাত্ৰ 750ত পুৰা ধুনীয়া চেল্ফ বৰ্ডাৰ থকা আইটেম পাই যাব। মাল্টি বুটাৰ আপোনাৰ কম্বিনেশ্যন থাকিব, খুবেই ধুনীয়া। পিচটো চব পিন্ধা পাছত মানে দেখিয়ে থাকিব, মানে ইমানে ধুনীয়া লাগিব। আৰু ইয়াৰ মেখেলাটো মই দেখুৱাই দিছোঁ। এখন মেখেলা থাকিব, প্ৰাইচ জাষ্ট 750। আৰু ইয়াৰো কালাৰখিনি আপোনালোকক মই দেখুৱাই দিছোঁ, কালাৰখিনি থাকিব খুবেই ধুনীয়া ধুনীয়া কালাৰ হয়। চ' এইটো আপোনাৰ মেহেন্দি গ্ৰীণ কালাৰত আছে, এইটো আপোনাৰ চিলভাৰ কালাৰত পৰিলে, আৰু এইটো আপোনালোকৰ যোনটো মুগা কালাৰ হয়, মুগা কালাৰৰ ভিতৰতে খুবেই মানে ধুনীয়া কালাৰ হয়। আৰু কম্বিনেশ্যন যোনটো ৰেডৰ লগত ব্লেক দি আছে, খুবেই ভাল লগা। এইটো আহিব আপোনালোকৰ লাইট চি গ্ৰীণ কালাৰৰ ভিতৰত। আৰু এইটো অলপ লাইট অৰেঞ্জৰ ভিতৰত আছে আপোনাৰ, খুবেই ধুনীয়া ধুনীয়া কালাৰ আছে। কালাৰখিনি মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, কেলেকি আপোনালোকে যদি লাগে স্ক্ৰীনশ্বট লৈ ল'ব। আৰু যোনটো নাম্বাৰ আছে, নাম্বাৰত আমাক পঠিয়াই দিব। জাষ্ট 750 প্ৰাইজত এইটো লৈ আহিছোঁ। আৰু এইটো আইটেম আপোনালোকে মোৰ চাইডত দেখিব পাৰে, মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিছোঁ। ছেম আইটেম মিছত আপোনাৰ চেল কৰি আছে 830 ৰুপিজ, ঠিক আছে। আৰু আমাৰ যোনটো প্ৰাইচ আছে, বহুতে কম প্ৰাইজত দি আছোঁ। আগতে আপোনালোকে পিচটো চাই লওক। কেঁচাপাত কটনৰ খুবেই প্ৰিমিয়াম আইটেম হয়, একদম চফ্ট এণ্ড কমফৰ্টেবল আইটেম আছে। আৰু ডিজাইন যোনটো হয়, খুবেই ধুনীয়া ডিজাইন, চিম্পলৰ ভিতৰত মানে ভাল ডিজাইন হয়, খুবেই ধুনীয়া আইটেম হয়। আৰু যোনটো ইয়াৰ মানে ডিজাইন দিয়া আছে, চিম্পলৰ ভিতৰত খুব ডিজাইন, গেৰো ডিজাইন দিয়া আছে। এইটো গেৰো ডিজাইনত থাকিব। আৰু ইয়াৰ প্ৰাইচ কিমান ৰাখোঁ গাইছ, আপোনালোকে কমেণ্ট কৰকচোন, কিমান ৰাখিলে ভাল হয়।
তাতকেতো কিবা এটা কম ৰাখিব লাগিব ন মিছত যোনটো ৰেট দি আছে তো আমি আপোনালোকৰ কাৰণে লৈ আহিছো জাস্ট 770 ৰুপিছত এটো ইয়াৰ পাৰি থাকিব আৰু এটো গাটো এটো গেৰো ডিজাইনত থাকিব আৰু ইয়াৰ প্ৰাইস জাস্ট 770 আপোনালোকৰ কাৰণে একদম স্পেশাল প্ৰাইসত লৈ আহিছো আৰু কালাৰখিনি মই দেখুৱাই দিও কালাৰখিনিও খুব ধুনিয়া ধুনিয়া কালাৰ পাব এটো আইটেমৰ একচুয়ালি স্টক বেছি নাই কাকবাই যদি লাগে জুনে ফাৰ্স্ট অৰ্ডাৰ দিব তেওঁলোকৰে পাব সাগে আৰু হোলসেলত যদি গুটেখিনি একেলগে 10 পিস 12 পিস কোনোবাই যদি লয় সেম ডিজাইনৰ তেতিয়া হলে তো সাগে তেওঁৰ ওচৰতে গুচি যাব আৰু এই কালাৰখিনি চাই লওক আপোনালোকে আমাৰ ইয়াত এটোৱে সুবিধা আপোনালোকে সিঙ্গল পিস যদি লম বুলি ভাবে হোলসেল প্ৰাইজতে পাই যাব আৰু মাৰ্কেটতকে বহুতই সস্তা গটিকে যিমানে সোনকালে পাৰে সিমান সোনকালে অৰ্ডাৰ প্লেস কৰিম বুলি ভাবিব ভাবি না থাকিব বেছি ভাবি থাকিলে বেয়া কালাৰখিনি চাই লওক আৰু প্ৰাইস জাস্ট 770 আৰু নেক্সট আইটেম লৈ আহিছো এটো একদম ধামাকা আইটেম হয় এটো আইটেম মানে সবতছে একদম মানে হিট ডিজাইনৰ আইটেম আপোনালোকে এনো সাগে এটো আইটেম চাইছে যিকোনো ইনষ্টাগ্ৰাম ৰিলস বা ফেসবুকত খুবে ট্ৰেন্ডিং চলি আছে আপোনালোকৰ এটো ওয়াশ কটনৰ ভিতৰত ব্ৰকেট ডিজাইনত আহিব খুবে প্ৰিমিয়াম মেটেৰিয়েল হয় আৰু মানে একদম সিম্পল শৰৰ ভিতৰত হসাকে মানে খুব ইউনিক আইটেম হয় এটো কাৰণে একচুয়ালি কি আছে এটো জোৰা সকলোৱে ভাল পায় আৰু ইয়াৰ মেখেলাটো পুৰা হেভিত আহিব এটো মেখেলাখন পুৰা ইমানলৈকে কাম কৰা থাকিব আৰু খুব কমফৰ্টেবল হয় গৰমত আপোনালোকে পিন্ধি ভাল পাব যিকোনো অকেজনত ওয়্যাৰ কৰিব পাৰিব বিয়া চিয়াত আপোনালোকে পিন্ধি যাব পাৰিব ইয়াৰ কালাৰখিনি মই দেখুৱাই দিছো ডিজাইনটো আকৌ একবাৰ ভালকে চাই লওক এটো ব্ৰকেট ডিজাইনত থাকিব সাইড বৰ্ডাৰ আহিব মাছটো প্লেন থাকিব আৰু ইয়াৰ এটা মই কালাৰখিনি দেখুৱাই দিছো আপোনালোকক আছো এটো আপোনালোকৰ মেৰুন কালাৰ থাকিব এটো আছে আপোনালোকৰ নেভি ব্লু কালাৰ আৰু এটো আছে আপোনালোকৰ ডাৰ্ক ভাইলেট এটো আছে ব্ল্যাক কালাৰ আৰু প্ৰাইস মই কৈ দিছো শুনক আপোনালোকৰ এটো মিছত যদি চাই আপোনালোকে 1200 ৰ পৰা লৈ মেলি বেলেগ বেলেগ কালাৰ বেলেগ বেলেগ প্ৰাইস আছে কিন্তু আমাৰ ইয়াত ফ্লেট প্ৰাইস আছে এটাই থাকিব জাস্ট 850 জুনে আজিৰ ভিডিও চাই আছে জুনে লম বুলি ভাবিছে তেওঁলোকৰ কাৰণে স্পেশাল অফাৰ ৰাখিছো অনলি 850 ত কালেক্ট কৰিব পাৰিব বাকি আপোনালোকে স্ক্ৰিনত দেখিয়ে আছে মিছৰ প্ৰাইস কি চলি আছে প্ৰাইসটো মই নকও আপোনালোকে নিজে চাই লব বাট আমাৰ ইয়াত আপোনালোকে যিকোনো কালাৰ লওক জাস্ট 850 ত পাব ৰেটৰ পুৰা ফুল গ্যাৰান্টি আছে ইয়াতকে সস্তা আপুনি কতো নাপাব আৰু নেক্সট এটা আইটেম দেখাই দিছো আৰু এটো জোৰা আপোনালোকৰ মিচিং ডিজাইনৰ খুবে ধুনিয়া জোৰা হয় আৰু এবিলাকৰ আপোনালোকে প্ৰাইস দাকটো চাই আছে সব বেলেগ বেলেগ দোকানত বেলেগ বেলেগ প্ৰাইস আছে বা যিকোনো আপোনালোকে অনলাইন প্লেটফৰ্মতো বেলেগ বেলেগ প্ৰাইস হয় বাট আমি আপোনালোকৰ কাৰণে বহুতে কমত লৈ আহিছো আজি আমি আগতে এটা প্ৰাইস দিছিলো হেতু প্ৰাইসতটো আজি বহুত সস্তাত দি আছো এটো মেখেলা চাই লওক খুব মানে ধুনিয়া আইটেম হয় ডিজাইন যোনটো আছে মিচিং ডিজাইনত মানে সবতছে ট্ৰেন্ডিং চলি থকা আৰ্টিকেল হয় আৰু কালাৰখিনি চাই লওক এখিনি কালাৰ থাকিব খুবে ধুনিয়া ধুনিয়া কালাৰ আছে এই পাঁচটা কালাৰ আছে আৰু ৰেড কালাৰো পাই যাব টোটাল 6টা কালাৰ হয় আৰু ইয়াৰ প্ৰাইস আমি ৰাখিছো জাস্ট 890 रुपीस 890 ত আপোনালোকে এবিলাক কালেকচন লব পাৰিব আৰু লগতে এটা মই কথা কৈছো যি সকলে মানে হোলসেলত কোৱান্টিটি আমাৰ পৰা বাই কৰিব তেওঁলোকৰ কাৰণে প্ৰাইসটো আৰু অকমান গুটেখিনি আইটেমতে কম হৈ যাব এবিলাক মই জাস্ট সিঙ্গেল পিস প্ৰাইস কৈ আছো হোলসেলত আৰু যি সকলে কোৱান্টিটি লব তেওঁলোকৰ কাৰণে আৰু প্ৰাইসটো কমাই দিম আৰু নেক্সট হোৱাইটৰ ভিতৰত যদি ভাল লাগে আপোনালোকক এটো হোৱাইটৰ ভিতৰত আনিছো এটো প্ৰাইসটো বেলেগ আছে কিন্তু খুবে ধুনিয়া আইটেম হয় আপোনালোকৰ সো ইয়াৰ যোনবিলাক বুটাৰ ডিজাইন আহিব পুৰা ঘনকে থাকিব তলৰ আসলটো পুৰা হেভি ডিজাইনত আছে হেভিকে থাকিব আৰু ইয়াৰ পাৰিখিনি আপোনালোকে দেখা পাইছে এটো পাৰি থাকিব আৰু খুবে কমফৰ্টেবল জোৰা হয় আৰু এটো আপোনালোকৰ প্ৰাইস পৰিব জাস্ট 730 रुपीस 730 ত আপোনালোকে এটো কালেকচন লব পাৰিব আমাৰ পৰা এই চাৰিটা কালাৰ আছে এটা এটো কালাৰ থাকিব কম্বিনেশনখিনি আপোনালোকে চাই লব খুব কমফৰ্টেবল হয় আৰু বহুতে মানে ধুনিয়া এটা প্ৰাইজত আপোনালোকে পাই আছে জাস্ট 730 रुपीसত আৰু এটা ভাল আইটেম আপোনালোকৰ কাৰণে লৈ আহিছো নক ভিডিওটো হয়তো অকমান দীঘল হৈ গৈছে কিন্তু আজি যিমানখিনি আইটেম দেখাইছো সব আপোনালোকৰ বেনিফিট কৰাইছো কেলে কি আমাৰ যোনবিলাক প্ৰাইস আছে তাতকে বহুত কমত দি আছো আৰু অনলাইন সার্ভিস সস্তা দেই এতিয়া আমাৰ লাস্ট কালেকশনটো দেখাই দিছো আপোনালোকৰ এলা কি আছে আপোনালোকৰ একদম বিয়া চিয়াত পিন্ধিব পৰা খুব ধুনিয়া আইটেম হয় এবিলাক আইটেম কি আছে মই ভিডিও দিব নাপাও তাৰ আগতে কালেকশন কি আছে এটা যেহেতু বিয়া সিজন চলি আছে বহুতে পিস মানে সেল হল আৰু এটো পুৰা সেল বৰ্ডাৰত আহিব পুৰা হেভি ডিজাইনত এটো আপোনালোকৰ সেমি পাট ফেব্ৰিকত আহিব আৰু একদম স্মুথ দেখিছেনে
গমে নাপায় পুৰা মানে একমুঠিত আহি যোৱা কাপোৰ হয় চেমি পাটৰ একদম মানে প্ৰিমিয়াম মেটেৰিয়েল হয় এইটো পিছটো আকৌ এবাৰ দেখুৱাই দিছো খুব হেভি ডিজাইনত থাকিব আৰু প্ৰাইসও আমি বহুত কমত দি আছো এটো মেখেলাটো থাকিব আৰু ইয়াৰ কালাৰখিনি মই আপোনালোকক দেখুৱাই দিছো খুবেই ধুনীয়া ধুনীয়া কালাৰ আছে আমাৰ কালেকচন বিলাক আপোনালোকে কেনেকুৱা পাইছে কমেন্টত নিশ্চয় জনাব আৰু যিসকলে আমাৰ ভিডিও ৰেগুলাৰ চাই থাকে আপোনালোকে কোৰ পৰা চাই থাকে কমেন্টত আজি আপোনালোকৰ ঠাইৰ নামখিনি ক'ব তেতিয়া আমি গম পাম আমাৰ ভিডিও ক'ত ক'ত যায় বাকি এনে আমাৰ ভিডিও ইন্ডিয়া বাংলাদেশ পাকিস্তান তালৈকো গৈছে বাট আপোনালোকে অসমৰ ভিতৰৰ পৰা কোৰ পৰা চাই আছে নিশ্চয় জনাব তো এইখিনি কালাৰ আছে আৰু ইয়াৰ প্ৰাইসটো মই কমনে নকম বাৰু কি কয় কৈ দিও নহয় জানো গুটেখিনি আইটেমৰ প্ৰাইস কৈছো যেতিয়া এইটো প্ৰাইস কৈ দিও তো ইয়াৰ প্ৰাইস জাস্ট আপোনালোকৰ কাৰণে আজি লৈ আহিছো একদম মানে পুৰা স্পেশাল অফাৰ only just 1050 এবিলাক আইটেম আপোনালোকে মাৰ্কেটত 1500 প্লাস ৰেঞ্জতে পাব বা যিকোনো আপোনালোকে অনলাইন মাৰ্কেটিংত চাব পাৰে সব 15 প্লাস লিখি আছে বাট আমি লৈ আহিছো জাস্ট 1050 প্ৰাইসত